আহা এইটো চাওক কি বস্তু মুঠিতে লুকায় এমুঠি মাত্ৰ এমুঠি পানীলাও গম পাইছেনে ইমান টিকলু চা পানীলাও ইমান টিকলু আমাৰ অসমৰ পানীলাও এই দীঘল আৰু ইয়াতে পানীলাও এই টিকলু আমাৰ অসমৰ পানীলাওৰ কি সোৱাদ কি খাব মাছৰ সৈতে বনাই আৰু ইয়াতে পানীলাও পানী ওপৰৰ পৰা ঢালি থাকক শুকাই গৈ থাকিব আৰু আমাৰ তাতে পানীলাওৰ পানী নিজে ওলাব আৰু আপোনাৰ সোৱাদ কি ক'ব কি সুন্দৰ সোৱাদ কি যে হ'ব নহয় অসমখন বিচাৰি ফুৰিলোঁ গম পাইছেনে ৰাইজসকল বজাৰত গৈ পেলাই গোটেই অসমখন বিচাৰিলোঁ অসমৰ শাক পাচলি ক'ৰবাত পাওঁ নেকি কিন্তু এটাও নেদেখিলোঁ ভাই কি যে চব্জি একেবাৰে শুকান ঠাই গম পাইছেনে বিৰাট গৰম আৰু শাক পাচলিবোৰ ইমান সুন্দৰ শাক পাচলি নাই এভেইলেবল বস্তু নাই আমাৰ অসমত এভেইলেবল বস্তু যি বিচাৰিলেও আপুনি পাব কিন্তু ইয়াতে সেইবোৰ একোৱেই নাপায় জানেনে বৰ মিছ কৰি আছোঁ ভাই কাজি নেমু মিছ কৰিছোঁ বহুত সেই গোল নেমুকেইটা লৈ আহিছোঁ একেবাৰে সোৱাদ নাই ইমান আমাৰ ঘৰৰ যিটো কাজি নেমু সেউজীয়া কি সুন্দৰ গোন্ধ কি খাব আৰু এই ভাই ইয়াতে কি যে হ'ব নহয় ঘৰখন বহুত মনত পৰি আছে অসমখন আমাৰ বিশেষকৈ ইমান সুন্দৰ ঠাই মই এৰি থৈ এতিয়া পাঞ্জাৱত আছোঁ আহি কি যে হ'ব কেতিয়া যে ঘৰত যাব পাৰিম বহুত মিছ কৰি আছোঁ